বন্ধুসকল স্বাগতম মোৰ চেনেলত মই আজি এনেকুৱা বিষয়ত এটা কথা পাতিবলৈ আহিছো যেটো আপুনি বিনা বেংকত নোযোৱাকৈ কেনেকৈ আপোনাৰ একাউণ্ট নম্বৰ দি বেলেন্স চেক কৰিব পাৰে মোবাইলত বা কম্পিউটাৰত তেনেহলে কেনেকৈ দেখিব লাগে মই দেখুৱাই আছো দেখি থাকিব ভিডিও স্কিপ নকৰাকৈ Simply আপনি আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লওক তাৰ আগতে মই এটা কথা কৈ দি আছো আপুনি মোৰ চেনেলখন সাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনখন দবাব তেনেহলে আপুনি simply গুগলত টাইপ কৰিব লাগিব know your payments এইখিনি টাইপ কৰি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পিছত আপোনাৰ হোমকত ফাৰ্ষ্টত যেটো আহিব know your payments এটো ক্লিক কৰিব স্লো চলি আছে অলপ আহিব ভিডিওখন একেবাৰে সম্পূৰ্ণ দেখিব কাৰণ ইয়াৰ পিছত আৰু এটা স্টেপ আছে অলপ টান হয় ইয়াত দেখিব আপোনাৰ ইন্টাৰ আধাৰ নম্বৰ চাই আছে এইটো আধাৰ নম্বৰ দিব নালাগে আপোনাৰ এই তলত দেখিব আপোনাৰ নো পেমেন্টস বাই একাউন্ট নম্বৰ ইয়াত ক্লিক কৰিব আপোনালোকে দেখি আছে এতিয়া একাউন্ট নম্বৰটো আহিছে ইয়াত ক্লিক কৰি ফাৰ্স্ট লাইনত লিখিব লাগিব ষ্টেট বেংক অফ ইন্ডিয়া আপুনি যদি ষ্টেট বেংকৰ উলিয়াবলৈ চাই তেনেহলে ষ্টেট বেংকটো মাৰিব আৰু যিকোনো বেংক মাৰিব পাৰে আপুনি ষ্টেট বেংক দেখিব ষ্টেট বেংক আহি গৈছে তাৰ পিছত আপোনাৰ সেকেন্ড লাইনত একাউন্ট নম্বৰটো মাৰিব থাৰ্ড লাইনতো একাউন্ট নম্বৰটো মাৰিব যেটো আপুনি মাৰিছে তাৰ পিছত ইয়াত word verification এই বিলাক নাম্বাৰ মাৰি সাৰ্চ মাৰিব তলত আহি যাব আপোনাৰ একাউন্টত কিমান টকা আছে আৰু এইটো কিন্তু স্কলাৰশিপৰ চেক কৰা যায় স্কলাৰশিপৰ টকা ঢুকিব নে নাই আপুনি দেখিব পাৰিব আৰু আপোনাৰ ব্লক হোৱা একাউন্ট নম্বৰৰ পৰা আপুনি দেখিব পাৰিব পইচা সোমাইছে নে নাই যদি আপোনাৰ ভিডিওখন পছন্দ হৈ থাকে তেনেহলে লাইক কৰিব আৰু লগতে কমেন্ট সেকশনত গৈ কমেন্ট কৰিব আৰু লগতে শেয়াৰ কৰিব আপোনালোকৰ বন্ধুৰ লগত দেখাব আৰু নেক্সট ভিডিওত